কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে, নহয়নে বাৰু? নিশ্চয় ভালে কুশলে আছে। আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। দেৰি নকৰাকৈ আজি এই ভিডিঅ'টো আগবঢ়াই নিওঁ আহক। আজি 1430 ভাস্কৰাব্দ কাতি মাহৰ 17 তাৰিখ, ইংৰাজী 4 নৱেম্বৰ 2023 শনিবাৰ। আজি কৃষ্ণা সপ্তমী তিথি ৰাতি 1:43 তাৰ পাছত অষ্টমী তিথি। আজি পুনৰ্বসু নক্ষত্ৰ ৰাতিপুৱা 9:52 তাৰ পাছত পুষ্যা নক্ষত্ৰ আৰম্ভ। আজি খাদ্যযোগ বিয়লি 3:40 বৃষ্টিকৰণ দিনৰ 12:59 আজিৰ সূৰ্যোদয় 5:38 সূৰ্যাস্ত 4:35। আজি জন্ম হোৱা জাতক জাতিকাৰ কৰ্কট ৰাশি হ'ব। আগবাঢ়ি যাওঁ আজিৰ ৰাশিফললৈ। ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন। ঘৰ আৰু সম্পত্তিৰ বিষয়ত কিছু সমস্যা আহিব। নতুন ব্যৱসায় আৰম্ভ কৰাত সমস্যা হ'ব। কাৰ্যালয়ৰ কামৰ বাবে অপ্ৰয়োজনীয়ভাৱে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বন্ধুৰ প্ৰতি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য বাঢ়িব পাৰে। আপোনাৰ বাবে শুভ ৰং আজি ৰঙা, শুভ সংখ্যা 1-8। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। আগবাঢ়ি যাওঁ দ্বিতীয় ৰাশি বৃষ ৰাশি। বৃষ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আজি এটা ডাঙৰ প্ৰজেক্টৰ অংশীদাৰ হ'ব পাৰে আপুনি। চাকৰিত শান্তি উপভোগ কৰিব। ধৈৰ্য্যৰ কাম কৰিলে লাভজনক হ'ব পাৰে। ব্যস্ত থকাৰ পিছতো আপোনাৰ কামক অগ্ৰাধিকাৰ দিব। গুৰু সদৃশ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2-7। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মিথুন ৰাশি। মিথুন ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। কাৰ্যালয়ত কামৰ চাপ বাঢ়িব। স্থগিত কামে গতি লাভ কৰিব আজি। মানুহে আপোনাৰ সঠিক কামৰ বিৰোধিতা কৰিব পাৰিব। কিন্তু কাৰো প্ৰতি শত্ৰুতা মনত ৰাখিব নালাগে আপুনি। বুকুত জ্বলা পোৰাৰ অভিযোগ থাকিব পাৰে। নিজৰ স্বভাৱক নিয়ন্ত্ৰিত কৰি ৰাখক। আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 3-6। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কৰ্কট ৰাশি। কৰ্কট ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আপোনাৰ চাকৰিত অধীনস্থ কৰ্মচাৰীৰ পৰা সমৰ্থন পাব। উচ্চ পদস্থ বিষয়ৰ পৰা সমৰ্থন পাব আপুনি। শিশুৰ ভৱিষ্যত সন্দৰ্ভত কিছু সিদ্ধান্ত ল'ব পাৰি। পত্নীৰ সৈতে ফুৰিবলৈ যাব পাৰে আপুনি। পুৰণি সমস্যাৰ পৰা মুক্তি পাব পাৰে। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 4। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। সিংহ ৰাশি। সিংহ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ বস্তু হেৰাই যাব পাৰে। অতি আত্মবিশ্বাস এৰি চলিব লাগিব। প্ৰতিটো পৰিস্থিতিত ইতিবাচক হৈ থাকক আপুনি। গেছ আৰু কোষ্ঠকাঠিন্যৰ বাবে দৈনন্দিন ৰুটিনত ব্যাঘাত জন্মিব পাৰে। অতিৰিক্ত খৰচ হ'ব। নিজৰ জেদী স্বভাৱৰ বাবে মানুহৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 5। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কন্যা ৰাশি। কন্যা ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল পাব। সম্পত্তিৰ সন্দৰ্ভত চুক্তি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিকৰ পৰা সমৰ্থন পাব। উপাৰ্জনৰ নতুন উৎস উপলব্ধ হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। আপোনাৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 3-6। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। তুলা ৰাশি। তুলা ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। আজি আপুনি হয়তো এলাহৰ বাবে কাম পিছুৱাই দিবলৈ চেষ্টা কৰিব। এই মুহূৰ্তত চাকৰি সলনি কৰাটো বাঞ্ছনীয় নহয়। ব্যৱসায়ত গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হ'লে আপোনাৰ মনটো উল্লাসিত হৈ থাকিব। কথা কওঁতে নিশ্চয় নম্ৰতাৰ ভাৱ বজাই ৰাখিব আপুনি। কঠোৰ শব্দ বেছিকৈ ব্যৱহাৰ নকৰিব। আপোনাৰ বাবে শুভ ৰং বগা, শুভ সংখ্যা 2-7। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো। কৰ্মক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ সমাধান হ'ব আজি। নতুন বিনিয়োগ কৰি আপুনি সুবিধা লাভ কৰিব।
ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পাব। খঙাল বন্ধু বান্ধৱীক মনাবলৈ আজিৰ দিনটোত বৰ ভাল। আপোনাৰ বাবে শুভ ৰং ৰঙা, শুভ সংখ্যা 1, 8। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। ধনুৰাশি। ধনুৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত কিছু অনিচ্ছা হ'ব। ইলেক্ট্ৰনিক যন্ত্ৰ সাৱধানী ব্যৱহাৰ কৰক। ছিনিয়ৰৰ লগত আপোনাৰ মতাদৰ্শগত উত্তেজনা থাকিব পাৰে। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। ওচৰ চুবুৰীয়াৰ লগত কিছু কাজিয়া হ'ব পাৰে, সাৱধানে থাকিব। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9, 12। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মকৰ ৰাশি। মকৰ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আজি সকলো কাম পৰিকল্পিতভাৱে কৰিলে আকাংক্ষিত ফলাফল পোৱা যাব। আপোনাৰ পত্নীক পৰ্যাপ্ত সময় নিশ্চয়কৈ দিব। ঋণ দিয়া ধন ঘূৰাই দিব পাৰিব আপুনি। আপোনাৰ চাকৰিত আপোনাৰ সন্মান আৰু বাঢ়িব। অৰ্থনৈতিক পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বাবে শুভ ৰং কলা, শুভ সংখ্যা 10, 11। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। কুম্ভ ৰাশি। কুম্ভ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো আজি ঘৰলৈ আত্মীয়ই আহিব পাৰে। নিজৰ সামৰ্থ্য আৰু ক্ষমতা সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা নাই আপুনি। যদি আপুনি ব্যৱসায়ৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে তেন্তে অলপ সাৱধান হওক। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্নায়ুৰ টান আৰু বিষৰ সমস্যা হ'ব পাৰে। আপোনাৰ বাবে শুভ ৰং নীলা, শুভ সংখ্যা 10, 11। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। মীন ৰাশি। মীন ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিনটো ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। সদায় নিজৰ আচৰণ মধুৰ কৰি ৰাখক। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পাব। শিশুৰ সফলতাত উত্তেজিত হ'ব আপুনি। মনত নতুন আৰু সৃষ্টিশীল চিন্তাৰ সৃষ্টি হ'ব। ডাঙৰ কোম্পানী এটাৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9, 12। আজিৰ দিনটো আপোনাৰ বাবে শুভ থাকিব। দৰ্শকবৃন্দ, আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আকৌ কাইলৈ লগ পাম কালিৰ ৰাশিফলত। যদি আপোনালোকে মোক ইউটিউব চেনেলৰ মাধ্যমে চাই আছে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। যদি আপুনি মোক ফেচবুক পেজেৰে চাই আছে তেন্তে মোৰ ফেচবুক পেজটো ছাবস্ক্ৰাইব ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। কৃষ্ণ। আজিৰ দিনটো আপোনালোকৰ সকলোৰে বাবে শুভ হওক।